মুখ্যমন্ত্ৰীয়ে কৈছে যে এইবাৰ বিজেপি আহিলে মিঠাতেল ফ্ৰী কৰি দিম আৰু সেই মিঠাতেল ফ্ৰী কৰি দিয়াৰ কথাটো কোৱাৰ কাৰণে তলত ট্ৰল হৈছে। কি হৈছে? ভাল কৈছে নে বেয়া কৈছে? সমালোচনা কৰিছে, বেয়া কৈছে যে মুখ্যমন্ত্ৰীয়ে এনে কথা ক'ব নালাগিছিল। মুখ্যমন্ত্ৰীয়ে ক'ব লাগিছিল যে জুবিন গাৰ্গৰ হত্যাকাৰী আমি আপোনাৰ যিটো পৰিকল্পনা যি ষড়যন্ত্ৰ হৈছে সকলোকে বিচাৰ কৰি উলিয়ালোঁ। আমি আজি এটা ইনকুৱাৰী কমিটি দিম, কালি এটা ইনকুৱাৰী কমিটি দিম, ৰাইজৰ মনটো ডাইভাৰ্ট কৰিবৰ কাৰণে বিচাৰি আছে। সেই কথাৰ কাৰণে যিটো মিঠাতেলৰ কথা কৈছে ৰাইজে গ্ৰহণ কৰিব বিচৰা নাই। তেওঁ যে কৈছিল যে 25 লাখকৈ চাকৰি দিম, জনজাতি কৰি দিম, কুচৰাজবংশী ল'ৰাবিলাকক যে ইয়াত যে মাৰিলে তাই সেই কথাবিলাকক কোনে উত্তৰ দিব? আজি ইয়াত SP ডাঙৰীয়ানীক ট্ৰেন্সফাৰ কৰিছে, তাৰ কাৰণে হোম মিনিষ্টাৰ ডাইৰেক্টলি জড়িত। হোম মিনিষ্টাৰে কওক যে মই জড়িত। হোম মিনিষ্টাৰ আছিলে কোন? হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হৈ থাকক, কিন্তু হোম মিনিষ্টাৰ হিচাপে যে কুচৰাজবংশী ল'ৰাসকলক যে গুৰলাকৈ পিটিলে তাৰ কোনে উত্তৰ দিব? সেই কথাবিলাক মনটো ডাইভাৰ্ট কৰিবলৈ এতিয়া মিঠাতেলৰ কথাটো যি কৈছে তেওঁক ৰাইজে উচিত সময়ত উচিত শিক্ষা দিব।